ৰাজু কলিতা ৰচনাৰ এটি কবিতা কবিতাটি পাঠ কৰিবলৈ লৈছো মই ৰিয়াঞ্জ্যোতি শৰ্মা। কবিতাটিৰ শিৰোনাম গহপুৰবাসীৰ সোণোৱালী ক্ষণ। গহপুৰবাসী ৰাইজৰ মাজত হাঁহি বিলাবলৈ অদ্বিতীয় ভগৱান হিচাপে থিয় দিলা তুমি আমাৰ মাজত। অতীতৰ গহপুৰ সমষ্টিৰ সেই উন্নয়নৰ প্ৰতিশ্ৰুতিবোৰ এতিয়াচোন সফলৰূপে ৰূপায়ণ কৰাই দিলা বাস্তৱত। সঁচাই আমাৰ দৃষ্টিত আপুনি এজন সফল ৰাজনৈতিক নেতা, যাৰ কৰ্মই আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে গহপুৰবাসীৰ আপোনাৰ হাজাৰ শ্ৰোতাক। সকলোৰে মন, সকলোৰে দৃষ্টি, সমষ্টিবাসীৰ সপোনবোৰচোন এতিয়া বাস্তৱত পৰিণত হোৱা দেখা পাইছো। ৰাজনৈতিক নেতা মানেই সমালোচনাৰ অন্যতম গৰাকী। সমালোচনাবোৰ আওকাণ কৰি আকৌ দেখাই দিয়ক আপোনাৰ নিজস্ব ক্ষমতা, শক্তি, মনোবল। হতাশাত নপৰিব আপুনি। এক